নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই নটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ওলাই আছোঁ যাবলৈ মই নিমাতী ঘাটলৈ। বহুত কেইগৰাকী যাম, আপোনালোকক গৈ দেখাই আছোঁ বলক। হাই ওলাইছোঁ আৰু আজি নিমাতী ঘাটলৈ ন? বলক তাত গৈ আপোনালোকক সকলো দেখাম। আৰু বহুত কেইগৰাকী যাব, লগতে আমি এডোখৰ খোজকাঢ়ি আহিছোঁ। গাড়ী পকা ৰাস্তাত আছে, বলকচোন যাওঁ। কেনেকুৱা লাগিছে একদম মজা মজা লাগিছে ন? ওলাই আহোঁতে ভাল লাগিছে আৰু চাগে গৈ পালে কিমান ভাল লাগিব ঠিকান নাই দেই, বুজাবলৈ ভাষাই নাই। বলক এতিয়া যাওঁ। বলে যাম এতিয়া বলক, গৈ আছো দেখাই আছো দেই। এয়া গোটেইকেইজনী যাম আমি, দেখিছেনে? ফাইনেলি নিমাতী ঘাট পাই গ'লো। সেয়া চাওকচোন, বাকীবিলাক দেখাই আছো বলক। এয়া কেনেকুৱা লাগিলে আহি? মজা লাগিলে। ওলাই আহিছোঁ অকণমান, কিমান আৰু ঘৰতে সোমাই থাকিব ন। মুকলি পৰিৱেশ ভাল লাগিছে। কিমান ভাল লাগিছে ন? দেখুৱাই দে। ইমান দূৰৰ পৰা আহিছোঁ যেতিয়া খানাটোতো খাবই লাগিব। এয়া দেখিছেনে, খানাটো প্ৰথমতে ব্যৱস্থা কৰি লওঁ বুলি গোটেইখিনি ইয়াতে ৰখিছোঁহি। এয়া চৌকেৰাহী উলিয়াই লৈছে। এয়া আমাৰ আপাই একদম শাক কুটিবলৈ কটাৰী উলিয়ালেই আৰু দেই। এয়া দেখিছেনে, এইগৰাকী হ'ল আমাৰ আপা দেই। বাকীখিনি এয়া এনেকৈ ৰখি আছোঁ, ক'তো ফুৰিবলৈ এতিয়ালৈকে যোৱা নাই। প্ৰথমতে খানাটো ব্যৱস্থাই কৰি লওঁ বুলি ভাবিলোঁ। এয়া দেখিছেনে, আপা আৰু দাদা দুজনে খানাটো বনাব। আপোনালোকক বাকীবিলাক দেখাই আছোঁ বলক। এয়া চাওকচোন, আমি আহিয়ে এইখিনিতে নামিলোঁ। আৰু আগলৈও বহুত ধুনীয়া ধুনীয়া জেগা আছে। এইফালে দেখিছেনে, বলক আৰু দেখাই আছোঁ আপোনালোকক কি কিনো আছে গোটেই নিমাতী ঘাটত। বলক, খানাটো ব্যৱস্থা কৰি তাতে এৰিলেও দাদা দুজন লাগি আছে খানাত। বাকী আমি গোটেইখিনি ফুৰিবলৈ এনেকৈ খোজকাঢ়ি যাবলৈ ওলালোৱে, দেখিছেনে? বাকীখিনি তাত গৈ দেখাই আছোঁ বলক। এনেকৈ খোজকাঢ়ি এইখিনি পাই গ'লোহি। কেইজনীমান আগবাঢ়িলে, এয়া দেখিছেনে? এতিয়া চাওকচোন, ইমান ধুনীয়া লাগিছে নহয়, গোটেই ভিউটো চাওক, ইমান ভাল লাগিছে নহয়। এয়া চাওক, কেইজনীমান আগবাঢ়িছে একদম, আৰু আগলৈ যাবগৈ বোলে আৰু চাব ধুনীয়াকৈ। আমি এইখিনিতে ৰখি গ'লোঁ আৰু ভালকৈ দেখাই আছোঁ বলক। সেইখন দেখিছেনে, সেইখন জাহাজ। তাতে ৰেষ্টুৰেণ্ট এখনো আছে, বলক ওচৰলৈ যাওঁ। ওচৰৰ পৰা দেখাই আছোঁ ধুনীয়াকৈ। এখন মানে ৰেষ্টুৰেণ্ট, দেখিছেনে? এইবোৰ বালি চাওকচোন, এইখন এখন দেখিলেনে? এইগৰাকী দেখিছেনে, এইগৰাকী মোৰ বান্ধৱী নৱনীতা। একদম গৰম, ঘামি জুমি অৱস্থা নাই। এয়া নদীৰ পাৰত আছোঁ। এইখন দেখিছেনে, এইখন ফেৰী হয়, ওপৰত হেনো ৰেষ্টুৰেণ্ট। তাতে সোমাওঁগৈ বুলি ভাবিছোঁ, কিনো পাওঁ খাবলৈ। বলকচোন যাওঁ। এয়া যাওঁতে যি অৱস্থা দেই গাইছ, এয়া দেখিছেনে? একদম যেনে তেনে গৈছোঁ। মইতো পৰিবলৈ লৈছিলোঁ, যেনে তেনেহে গৈছোঁ। দাদাকেইজনে যেনিবা হেল্প কৰিলে আৰু। এখন ৰেষ্টুৰেণ্ট দেই। এয়া যেনেকৈ আহিছোঁ আৰু ইয়াৰ পৰা কৈছোঁ নহয়, উঠি যাম এতিয়া চাব। ঐ হাই চাহ পকৰা
নেটৱৰ্ক পোৱা দুইজনী ফটো তাত ব্যস্ত দেখিছেনে ৰেষ্টুৰেণ্টলৈ উঠি একেবাৰে দুইজনী ফটো এগৰাকী মনে ৰিলছ বনাই আছে দেখিছেনে এইয়া চাওকচোন ইমান ধুনীয়া লাগিছে নহয় আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব দেই এয়া চাহ আহি গ'ল এয়া চাহ খাই লওঁ এফালে ফোন কৰি আছে যে ভাত খাব হ'ল সোনকালে আহা তাৰপিছত এয়া তাই কিবা এটা কৈছে হা তাই ফেৰীখনত অকণমান ঘূৰিবলৈ লাগিছিল কিন্তু সময়ৰ নাটনিৰ বাবে ঘূৰিব নোৱাৰিলোঁ এতিয়া চাহ খাই মানে ভাত খাবলৈ যাব লাগিব বলকচোন যাওঁ চাহ খাই কৰি আকৌ খোজকাঢ়ি আগৰ জেগাই এয়া পাই গ'লোহি এয়া দেখিছেনে এইখিনি ভিউটো বহুত ধুনীয়া লাগিছে চাওকচোন মহাবাহু পাৰ্ক এখন এয়া লিখাই আছে চাওকচোন এয়া চাওক লিখা আছে মহাবাহু পাৰ্ক আমি আহি পাওঁতে অলপ পলম হ'ল সিহঁতে এয়া খানা খাবলৈ আৰম্ভ কৰিলে এয়া দেখিছেনে খানা কেনেকুৱা হৈছে সুধো ব'লক সিহঁতক হয়নে আমাৰ মানুহটোৱে বনাইছে দেই খাই চাই কবি অঁ কম বাৰু কোৱা খানা কেনেকুৱা হৈছে বাই এখন আমালৈও বাৰিলে এয়া দুজনীয়ে খাবলৈ আৰম্ভ কৰিলে দেখিছেনে মোক তুলিবি ৰ মই উঠাই নাই পুৰা কাম কৰিছে গোটেই খানাটো বনোৱা বা ধৰি লৈ পুৰা এইকেইযোৰ কি থলি মুখ আগত আজি দিনটো বেলেগ কষ্ট কৰিলো অ' দেখিছা বেলেগ কষ্ট কৰিলে হে অ' জলকীয়া কোৱা এইয়া চৰিয়াতহে খাইছে আকৌ দেই এই আমাৰ দাদা আজি বেয়া কষ্ট কৰিছে দেই আজি বেলেগ কষ্ট কৰিছে আমাৰ দাদাই এয়া খানা খাই কৰি যাবলৈ ওলাইছো আৰু ঘৰলে ঘৰমুৱা পক্ষী কেনেকুৱা লাগিলে বাৰু মজা লাগিলে কিবা এটা ভাল লাগিল ন বহুত মজা লাগিলে এটা নতুন পিকনিকৰ সৈতে আকৌ লগ পাম আকৌ আহি আছে ত্ৰিমূৰ্তি আমি আজিলৈ ভিডিঅ'টো ইমানেই আছিল কোন নিমাতী ঘাটলৈ আহিছে কমেণ্ট এটা কৰি জনাব আৰু কোন অহা নাই আহিবচোন জানুৱাৰী মাহত আহিব তেতিয়া বহুত মানুহ হয় বোলে এতিয়া আমি আন ছিজনত গ'লোঁ এয়া দেখিছেনে বহুত ঘূৰিব নোৱাৰিলোঁ কাৰণ সময় নাটনি এই যিকণ ঘূৰিলোঁ সেইকণক আপোনালোকক ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু কমেণ্ট এটাও কৰিব হা ধন্যবাদ